নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এইটো নতুন বিষয়লৈ আপোনালোকৰ ওচৰত আহিছোঁ। অসমৰ স্কিমৰ কথা এটা আপোনালোকক অৱগত কৰাব চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা আঁচনিৰ সন্মুখীন হৈছে অসমবাসী। সেই আঁচনিখনৰ নাম হৈছে উড়ন আঁচনি। অসমৰ 24টা পদ চিনাক্ত কৰা হৈছে। সেই পদবোৰ আকাশী পদ হিচাপে ঘোষণা কৰিছে ইতিমধ্যে। অচিৰেই অসমৰ আকাশত উৰিব টেক্সি বিমান। উড়ন আঁচনিৰ অধীনত কেন্দ্ৰই অনুমোদন জনাইছে অসমৰ 24টাকৈ পদ। সমগ্ৰ দেশতে প্ৰায় 78টা পদ আকাশী পথ হিচাপে ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰে। অতি কম খৰচত বিমানত ভ্ৰমণ কৰিব পাৰিব যাত্ৰীসকলে। অসমৰ ক্ষেত্ৰত ক'বলৈ গ'লে গুৱাহাটীৰ পৰা তেজুৰ মাজত চলিব এই বিমান সেৱা। লগতে যোৰহাটৰ পৰা চলিব গেলেকী, গুৱাহাটীৰ পৰা চলিব ৰূপসী, গুৱাহাটীৰ পৰা চলিব তেজপুৰ, গুৱাহাটীৰ পৰা চলিব মিছা, মিছাৰ পৰা চলিব ক্লেকিপথ, আৰু লগতে গুৱাহাটীৰ পৰা চলিব পাছিঘাট, শিলচৰৰ পৰা চলিব শ্বিলং, তেজপুৰৰ পৰা চলিব আইজল, তাৰপিছত চলিব ডিব্ৰুগড়ৰ পৰা আগৰতলা। ভাইবিলিটি গ্ৰেপ ফাণ্ডিঙৰ জৰিয়তে পৰিবহণ সংস্থাক দিব ক্ষতিপূৰণ। এই যাতায়াতৰ সুবিধা লাভ কৰিব অসমবাসীয়ে। 50% ৰেহাইত সকলোকে টিকেট প্ৰদান কৰা হ'ব। 2017 চনৰ 27 এপ্ৰিলত আৰম্ভ হৈছিল প্ৰথম RCS উড়ান সেৱা। যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।